দোস্ত কি খবৰ আজি আহি গ'লো মিউজিয়াম চাবলৈ এইটো আপোনাৰ চেন্নাই গভৰ্ণমেণ্ট মিউজিয়াম হয় মোৰ পিছফালে দেখা পাই আছে এইটো হ'ল মিউজিয়াম আজি ব্লগটো ইয়াতে ষ্টাৰ্ট কৰিম আপোনালোকে ব্লগটো চাই থাকিব ব্লগটো ষ্টাৰ্ট কৰিছোঁ হাই এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকে ভালেই আছে আৰু আজি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে মোক দেখা পাই গম পাই আছে মই লোকেল ট্ৰেইনৰ কাৰণে ৱেইট কৰি আছোঁ এইটো হ'ল লোকেল ট্ৰেইন ষ্টেচন আৰু আজি ফাইনেলি আমি যাবলৈ ওলাইছোঁ চেন্নাই মিউজিয়াম চাবলৈ আৰু এইটো আমাৰ ৰুমৰ পৰা বহুত দূৰ হয় আৰু সেইটো কাৰণে লোকেল ট্ৰেইনে যাব লাগিব আৰু ফাইনেলি আমি ট্ৰেইনত উঠি গ'লোঁ আমাৰ আজি ব্লগটো ষ্টাৰ্ট কৰি আপোনালোকে চাই থাকিব হয় দোস্ত আমি ফাইনেলি ট্ৰেইনত উঠি গ'লোঁ আৰু ট্ৰেইনৰ ভিতৰৰ পৰা বাহিৰৰ অকণমান দৃশ্য আপোনালোকক দেখাব চেষ্টা কৰিছোঁ আৰু এইটো দেখা পাইছে এইটো হ'ল আপোনাৰ চেন্নাই ক্ৰিকেট ষ্টেডিয়াম IPL ওৱান ডে মেচ যিমান ডাঙৰ ডাঙৰ ক্ৰিকেট মেটচ হয় এইটো ষ্টেডিয়ামত হয় চাওক ধুনীয়া দৃশ্য আৰু আপোনালোকে দৃশ্যবোৰ উপভোগ কৰি থাকক হয় দোস্ত আমি ফাইনেলি পাই গ'লোঁ আৰু এইটো দেখা পাইছে এইটো আপোনাৰ মিউজিয়ামৰ বাউণ্ডাৰী হয় বাহিৰৰ ফালৰ পৰা আপোনালোকক দেখাইছোঁ আৰু আপোনালোকৰ আজি দেখুৱাম ধুনীয়াকৈ চেন্নাই যোনটো মিউজিয়াম হয় আৰু ইমান ডাঙৰ মিউজিয়াম মই প্ৰথমত দেখিলোঁ আৰু এইটো হ'ল আপোনাৰ মেইন গেট এইটো গেটেদি আমি এণ্ট্ৰি হ'ব লাগিব এইটো চাওক আৰু এণ্ট্ৰি হ'লোঁ আৰু এইটো হ'ল আপোনাৰ টিকেট কাউণ্টাৰ ইয়াৰ পৰা আমি টিকেট সংগ্ৰহ কৰিম এইটো চাওক টিকেট কাউণ্টাৰ দেখিছে কিমান ধুনীয়া দৃশ্য আৰু ফাইনেলি আমাৰ টিকেট লোৱা হৈ গ'ল এইটো দেখিছে এজনৰ আপোনাৰ 15 টকীয়াকৈ হয় টিকেট আৰু আমি দুজন গৈছিলোঁ দুজনৰ আপোনাৰ 30 টকা আমাৰ টিকেট লোৱা হৈ গ'ল এতিয়া আমি আপোনালোকক দেখাৰ চেষ্টা কৰিম চেন্নাই যোনটো আপোনাৰ মিউজিয়াম হয় আৰু ইয়াৰ নাম হ'ল গভৰ্ণমেণ্ট মিউজিয়াম চেন্নাই আৰু চাওক কিমান ধুনীয়া দৃশ্য আৰু ইয়াত বহুকেইটা মিউজিয়াম আছে ইয়াত আপোনাৰ অলম'ষ্ট 6টা মিউজিয়াম হয় আৰু আপোনালোকক আজি যিমানখিনি সম্ভৱ দেখাব চেষ্টা কৰিম আৰু ইয়াত দেখা পালোঁ আপোনাৰ সৰু এটা দোকান আৰু কাঠৰ বস্তু হয় লৈ এটা বাইদেউ এটা বহি আছে আৰু কিনি অকণমান দৃশ্য উঠাই ল'লোঁ আপোনালোকে আজি ভিডিঅ'টো কণ্টিনিউ চাই থাকিব আৰু মই আশা কৰিম আপোনালোকৰ আজি এইটো ভিডিঅ'ৰ পৰা বহুত কিবা কিবি দেখা পাব আৰু চেন্নাইৰ যোনটো মিউজিয়াম আৰু মিউজিয়ামৰ ভিতৰত কি বস্তু আছে আৰু ইয়াৰ কালচাৰেল মানে এইটো যে দেখাব চেষ্টা কৰিম আপোনালোকে কণ্টিনিউ চাই থাকিব আৰু মোৰ ফালৰ পৰা আপোনালোকলৈ এটা ৰিকুৱেষ্ট আপোনালোকে যদি মোৰ ভিডিঅ' চাই যদি ভাল পাইছে অকণমান লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে যদি ইউটিউবৰ পৰা যদি চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজৰ পৰা যদি চাইছে লাইক কমেণ্ট ফ'ল' কৰি দিব আৰু অকণমান পাৰিলে শ্বেয়াৰ কৰি দিব ঠিক আছে আপোনালোকে চাই থাকক আজিৰ ব্লগটো উপভোগ কৰক নিশ্চয় চাই বহুত ভাল পাব বুলি আশা কৰিলোঁ চাই থাকক
হয় দোস্ত আজি ব্লগৰ শেষ পৰ্যায়লৈ আহি গৈছে আৰু আপোনালোকে আজি ব্লগটো চাই কেনেকুৱা পালে অকণমান কমেণ্ট কৰি জনাব আৰু আপোনালোকে ভালে থাকক সুস্থ থাকক তাৰে কামনা কৰিছোঁ আৰু আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা কৰিছোঁ আজি ইয়াতে এৰিছোঁ থেংকছ ফৰ ৱাচিং বাই বাই